ইতিমধ্যে বহু মানুহে হয়তো জানে আৰু বহুতে নাজানিবও পাৰে মোৰ হেল্ল' বন্ধুসকল কি খবৰ আশা কৰিছোঁ সকলোৰে নিশ্চয় ভাল সকলোকে আমাৰ আপডেট আছাম চেনেললৈ স্বাগতম জনাইছোঁ গতিকে দেৰি নকৰি বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ হেল্ল' বন্ধুসকল আপোনালোকে গম পাইছে যে আমাৰ জ্যেষ্ঠ সাংবাদিক সন্মানীয় নিতুমণি ডাঙৰীয়া দেৱৰ বিশেষকৈ আমাৰ কি হয় বিবাহ বিচ্ছেদ হৈ গৈছে আসলতে কথাবোৰ তেনে ক'ব নালাগিছিল আসলতে ক'বলগীয়া বাধ্য হৈ গৈছোঁ তেখেতৰ মানে কি হয় পত্নীয়ে নিউজ চেনেলৰ আগত কিছুমান কথা তেখেতৰ কিছুমান কথা কৈছে আমি সকলোৱে জানিছোঁ আৰু কিছুমান এক শ্ৰেণী মানুহে সংবাদ মাধ্যমত প্ৰায় ট্ৰল কৰি আছে ছ'চিয়েল মিডিয়াত প্ৰায় ট্ৰল কৰি আছে আৰু তেখেতে শেহতীয়াভাৱে কি ক'লে আমি সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমতে তেখেতৰ পত্নীয়ে কি কৈছিল আমি এবাৰ শুনি লওঁ আহক বিচাৰে বা তাইৰ লগত তেওঁৰ লগত যাবও নিবিচাৰে গতিকে তাইক এটা অন্ততঃ তাই বিচৰা এটা ভাল পৰিৱেশত তাই ডাঙৰ হওক সেইটো ভাবিয়ে মই যি পদক্ষেপ লৈছোঁ তাই যেনেকৈ বিচাৰিছে মই তেনেকৈ কাম কৰি গৈছোঁ আৰু সেই হিচাপে ডিভ'ৰ্চ ফাইল কৰাৰ পিছত আজি আমাৰ ছেকেণ্ড ডে আছিলে ফাৰ্ষ্ট ডে কাউন্সিলিঙত আমাক তেওঁলোকে মিউচুৱেল কৰাৰ পৰামৰ্শ দিছিল আজি কথা বতৰাবিলাক হ'ল তেখেতে ছোৱালী যে যাব নিবিচাৰে সেইটো তেওঁ এগ্ৰী কৰিছে মানি লৈছে যদি তাই নিবিচাৰে তেতিয়াহ'লে তেওঁ লগ নকৰিব এইখিনি মানি লৈছে ডিভ'ৰ্চ বিচাৰিছোঁ সেইটোও তেওঁ এগ্ৰী কৰিছে প্ৰথমে তেওঁ কৈছিলে ডিভ'ৰ্চটো নিবিচাৰে কিন্তু পিছত তেওঁ এগ্ৰী কৰি লৈছে যে ডিভ'ৰ্চ তেওঁ ঠিক আছে মানি ল'ব ছোৱালী তেওঁৰ ওচৰত নাযায় সেইটোও মানি লৈছে কিন্তু মই ছোৱালীৰ কাৰণে অকণমান তাইৰ কাৰণে মোৰ কাৰণে একো নালাগে তাইৰ কাৰণে যিহেতু মই এটা অকণমান মেইনটেনেঞ্চ এটা বিচাৰিছোঁ আৰু তেওঁৰ আজিৰ তাৰিখত যিহেতু তেওঁৰ 3টা ফ্লেট আছে হাউচিঙৰ ঘৰ এটা আছে সেইটো বাদ দিও 3টা ফ্লেট তেওঁ আছে আৰু মাটিখিনি যদিও মই লৈছিলোঁ কিন্তু তেওঁৰ নামটো আছিলে যুটীয়াভাৱে ৰাখিছিলোঁ মই পাৰ্চনেল লোন লৈ যদিও লৈছিলোঁ এতিয়া মই তেওঁক এটা এপিল কৰিছিলোঁ যে মাটিখিনিত যিখিনি মই তেওঁৰ নামত ৰাখিছিলোঁ সেইখন ছোৱালীৰ নামত তেওঁ দিয়ক তেওঁৰ নামটো মই ৰাখিব খুজিছিলোঁ তেওঁৰ নাম ৰাখিছিলোঁ আৰু এতিয়া ছোৱালী বিচাৰিছোঁ সেইটো তেওঁ মাতি লৈছে কিন্তু তেওঁৰ মেইনটেনেঞ্চ আৰু তেওঁৰ 3টা ফ্লেটৰ যিকোনো আমাৰ নিউ গুৱাহাটীৰ এটা ফ্লেটটো আচলতে 2টা আছে তাত 2টা ফ্লেটৰ এটা ছোৱালীজনীৰ নামত বিচাৰিছোঁ এতিয়া সেইকেইটা যদি তেওঁ অহা ডেটত মানি লয় তেতিয়াহ'লে হয়তো মিউচুৱেলি গোটেই কথাখিনি হৈ যাব আৰু কি হয় সেইটো সময়ত দেখা যাব কিন্তু ডিভ'ৰ্চটো তেওঁ মানি লৈছে আৰু ছোৱালীৰ ক্ষেত্ৰতো তেওঁ যে তাই যাব নিবিচাৰে তাইৰ অপিনিয়নটো তেওঁ ৰেচপেক্ট কৰিছে তেওঁ কৰে আৰু এতিয়া ইতিমধ্যেতো আমাৰ এবছৰ আজি 3 মাহে হৈ গ'ল এই 3 মাহটো তেওঁৰ ছোৱালীৰ কাৰণে কোনোদিন এটা তেওঁ চিপছ এটাও পঠিওৱা নাই তেওঁৰ জন্মদিন বিহু গৈছে কোনোদিন ফ্ৰক এটাও পঠিওৱা নাই একো যোগাযোগো নাই তাইৰ লগত বা তাইৰ লগত একো কেতিয়াও দিয়াও নাই ছোৱালীৰ লগত একোৱে যোগাযোগ নাই সেইখিনিয়ে তেনেকৈ চলি যাব বুলি তেওঁ মানি লৈছে গতিকে মই মহামান্য আদালতৰ ওপৰত বাকীখিনি ভৰসা কৰিছোঁ মোক নহয় মই যিখিনি পাব লগা আছিল হেৰুৱাব লগা আছিল মোৰ হৈ গ'ল হেৰুৱালোঁ আৰু যি পালোঁ প্ৰথম কথা দুৰ্ভাগ্য এইখিনি কথা বাহিৰলৈ আহিব লগাটো কিন্তু মই পিছৰখিনি বিচাৰিম যে মোৰ ছোৱালীজনীয়ে অন্ততঃ মুনিয়ে ন্যায় পাওঁ নিতুমণি দাৰ পত্নীয়ে যিখিনি কথা ক'লে আপোনালোকে শুনিছে এইখিনি হৈছে একপক্ষীয় মতামত আৰু এতিয়ালৈকে নিতুমণি দাই কোনো ধৰণৰ বাইট দিয়া নাই নিউজৰ আগত আৰু তেখেতক মই পাৰ্চনেলি লগ পাইছোঁ মই গুৱাহাটীত তেখেতক লগ পাইছোঁ তেখেতো লখিমপুৰৰ হয় ময়ো লখিমপুৰৰ হয় তেখেতক এক শ্ৰেণী মানুহে ছ'চিয়েল মিডিয়াত প্ৰায় ট্ৰল কৰি থকা দেখা গৈছে এইকেইদিন আৰু কিনো তেখেতক কমেণ্ট কৰিছে কি বুলিনো তেখেতক সমালোচনা কৰিছে আমি কেইটামান কমেণ্ট পঢ়োঁ আহক এজনে তেখেতৰ ওপৰত কমেণ্ট দিছে যে এনেকৈ কমেণ্ট দিছে যে আনক উপদেশ দি ফুৰাতকৈ নিজে আদৰ্শ হৈ দেখুৱাওক তেতিয়াহে মানিম সমাজে ডাঙৰ বুলি ভবা মানুহবোৰে শিৰ ফুলাই সভা সমিতিয়ে বক্তৃতা দি মঞ্চ ৰঞ্জনাই ৰাখিব পাৰে কিন্তু তেওঁলোকৰ বাস্তৱ জীৱনবোৰ তাৰ ওলোটা হোৱাটো দেখা যায় চাওক ডাঙৰীয়া প্ৰত্যেকজন মানুহৰেই ব্যক্তিত্ব বোলা বস্তুটো আছে হয়তো আপোনাৰো কিছুমান নিজৰ নঘটিবলগীয়া ঘটনা ক'ৰবাত ঘটি গৈছে হয়তো সকলোৰে ক্ষেত্ৰত নহ'ব পাৰে কিন্তু প্ৰায় মানুহৰ ক্ষেত্ৰতে হ'ব পাৰে নিজৰ সকলোৰে পাৰ্চনেল বোলা বস্তু আছে আৰু ব্যক্তিত্ব বোলা বস্তু আছে আৰু এই কিছুমান মানুহৰ যে ভুল নহ'ব সেইটো মানে নাই সকলো মানুহৰে কিছুমান ভুল থাকিব পাৰে প্ৰিন্স অনুপ তেখেতে লিখিছে যে বিবাহ বিচ্ছেদৰ মূল কাৰণ কেৱল পুৰুষৰ দুখ নেকি মানে তেখেতে কৈ আছে যে বিবাহ বিচ্ছেদৰ যে হৈ থাকে বিবাহ বিচ্ছেদৰ মূল কাৰণ পুৰুষ হ'ব পাৰে নেকি মহিলাজনীও মানে কি মহিলাগৰাকীও পৰকীয়া প্ৰেমো হ'ব পাৰে সেনেকৈ বুলি দিছে আৰু এগৰাকী কৰিছে নিতুমণি দা আপুনি এজন সৎ সাহসী পুৰুষ টেনশ্যন নল'ব আৰু ঘেণ্টা কাকো খাতি নকৰিব কুকুৰে সদায় পিছফালে ভুকি থাকে আৰু এজনে কমেণ্ট কৰিছে ভাস্কৰ জ্যোতিয়ে কৰিছে যে উপদেশতকৈ আৰ্হি বেছি ভাল
এষাৰ কথা আছে আপুনি নিশ্চয় শুনিছে সেয়া আগতে নিজৰ ঘৰখনক ৰক্ষা কৰক আৰু নিজৰ সন্তানক প্ৰেম কৰিব শিকক নিজৰ পত্নীক প্ৰেম আৰু সন্তানক শিক্ষা দিবৰ শিকক ড্ৰাইভৰ্ছ দিবলৈ আদালতৰ কাষ চাপিছে আগতে নিজৰ ঘৰখন ঠিক কৰক আফটাৰ শইকীয়াই খুব ধুনীয়াকৈ এটা মন্তব্য কৰিছে প্ৰায়বিলাকৰ সংসাৰতে কিবা নহয় কিবা অশান্তি থাকেই এই একপক্ষীয়ভাৱে মতামত দিয়াটো উচিত নহয় বুলি মই ভাবোঁ সেনেকৈ বুলি তেখেতে কৰিছে আপোনালোকে কমেণ্টখিনি চালে আৰু কমেণ্টখিনি শুনিলে কমেণ্টখিনিৰ পৰা আপোনালোকে কিছুমান কথা অনুমান কৰিব পাৰিছে যে আচলতে ঘটনাবোৰ কি হৈ আছে যি কি নহওক আপোনালোকৰ নিজৰ মতামত দিব কমেণ্ট বক্সত খুব ধুনীয়াকৈ আপোনালোকৰ নিজৰ মতামত দিব আচলতে কোন সত্য কোন অসত্য আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব কথাবোৰ জনাব আপোনালোকৰ মতামত জনাব আৰু বিশেষকৈ নিতুমণিদাৰ পত্নী এগৰাকী পত্নী হোৱাৰ আগতে তেখেতৰ খুব মানে কি হয় ভাল বন্ধু আছিল আমি জনামতে আৰু তেখেতলোক কলেজৰ দিনাৰ পৰাই তেখেতলোকে ইজনে এজনক বুজি পাই ভাল বন্ধু আছিল আৰু ফলত তেওঁলোকে লভ প্ৰেম কৰি ভাল পাই ইজনে এজনক ভাল পাই বিবাহ পাতিছিল আৰু বিশেষকৈ কিছুমান কাৰণৰ ফলত বিবাহ বিচ্ছেদ হ'বলগীয়া হৈছে আৰু শেষত তেখেতে কি বুলি কৈছে আপোনালোকে শুনি লওক মই দৰং কলেজত পঢ়িছিলোঁ আৰু তেওঁ দৰং কলেজত পঢ়িছিল আমি একেলগে ডিগ্ৰী পঢ়িছোঁ আৰু আজি মোৰ ছোৱালীজনীৰ মাক সেই দৰং কলেজত লগ পোৱা মোৰ বেষ্ট ফ্ৰেণ্ড স্মৃতি ৰেখা ভূঞা আৰু মই ভাবোঁ যে যেতিয়া মোৰ দৰং কলেজত সেই সময়খিনিত তেওঁ বেষ্ট ফ্ৰেণ্ড আছিল আজিও মোৰ জীৱনত তেওঁ বেষ্ট ফ্ৰেণ্ড যদিও মোৰ তেওঁ পৰিবাৰ মই এতিয়াও ভাবোঁ যে মোৰ চাগে আটাইতকৈ শ্ৰেষ্ঠ বান্ধৱী তেওঁৱেই আপোনাৰ ক্লাছমেটো আছিল একেলগে নহয় একেলগে পঢ়া আমি একেলগে পঢ়া মেজৰ মেট বিশ্ববিদ্যালয় জীৱন আমি একেলগে কটাইছোঁ আৰু তাৰপিছত আজি কিছুমান মানে কি হয় কমেণ্ট চাই মোৰ এনেকুৱা লাগিছে প্ৰায়বোৰ মানুহে নিতুমণি দাক কি হয় জগৰীয়া কৰি ৰাখিছে এই সন্দৰ্ভত আৰু মই এষাৰ কথা কওঁ এখন তাল কেতিয়াও নাবাজে আচলতে কি হয় তেওঁৰ পত্নীৰ দুখ আছেনে নাই তাক কোনেও চোৱা নাই আচলতে আমি দুই ফালৰ পৰা কথাবোৰ চাই সাঙুৰি চালি জাৰি চাই আমি কোনো এটা প্ৰশ্ন উত্তৰ দিয়াটো উচিত কথাটো হ'ল যে মই যেতিয়া তেওঁৰ লগত বিয়া হৈ আহিছিলোঁ তেওঁৰ তেতিয়া এখন পেচন বাইক আছিল আৰু তেওঁ 8,000 টকা দৰমহা আছিলে আজিৰ ডেটত তেওঁৰ ফৰ্চুনাৰ গাড়ীৰ পৰা ধৰি ফ্লেটৰ পৰা ধৰি তেওঁৰ কি আছে কি নাই তেওঁৰ আজিৰ তাৰিখত যিহেতু তেওঁৰ 3টা ফ্লেট আছে হাউচিঙৰ ঘৰ এটা আছে সেইটো বাদ দিও 3টা ফ্লেট তেওঁৰ আছে আৰু মাটিখিনি যদিও মই লৈছিলোঁ কিন্তু তেওঁৰ নামটো আছিলে কৃপাত আৰু মই চাগে উভতি চাবলগীয়া হোৱা নাই নৰ্থ ইষ্ট টেলিভিশ্যনত মই 2004 চনৰ পৰা 2007 চনলৈকে কাম কৰিলোঁ 2007 চনত নিউজ লাইভ আহিল আৰু নিউজ লাইভৰ ফালৰ পৰা মোৰ লগত যোগাযোগ কৰিলে আৰু মই তেতিয়া নিউজ লাইভৰ যিটো প্ৰস্তাৱ পালোঁ সেই প্ৰস্তাৱটো গ্ৰহণ কৰিলোঁ আৰু সেই সূত্ৰে মই নিউজ লাইভত জইন কৰিলোঁ 2007 চনৰ পৰা 2013 চনলৈকে মই নিউজ লাইভত থাকিলোঁ প্ৰথম অৱস্থাত মই এক্সিকিউটিভ এডিটৰ কাৰ্যবাহী সম্পাদক আছিলোঁ আৰু তাৰপিছত মোৰ প্ৰমোশ্যন হৈছিল মই মেনেজিং এডিটৰ হৈছিলোঁ আৰু ভগৱানৰ কৃপাত চাগে মই অসমৰ টেলিভিশ্যন মিডিয়াৰ আটাইতকৈ কম বয়সত মই এক্সিকিউটিভ এডিটৰ হৈছিলোঁ মেনেজিং এডিটৰ হৈছিলোঁ আৰু তাৰপিছত ভগৱানৰ কৃপাত এডিটৰ ইন চিফ পৰৱৰ্তী সময়ত মই মুখ্য সম্পাদক হ'লোঁ নিউজ টাইম আছামৰ নিউজ টাইম আছাম আগতেও আছিল কিন্তু যেতিয়া প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই লোৱাৰ পিছতেই তেখেতে নিজৰ লাইচেঞ্চ কৰিলে যিহেতু আৰু তেতিয়াই তেওঁ নামটো সলনি কৰিলে MIBৰ যোগেদি সকলোখিনি নিজৰ ফলীয়া তেওঁ কৰি ল'লে চেনেলটো কিনিলে যিহেতু আৰু তাৰপিছতেই নিউজ টাইম অসম প্ৰতিদিন টাইম হ'ল আৰু সেই নিউজ টাইম অসমতেই মই মুখ্য সম্পাদক হিচাপে প্ৰথম জইন কৰিছিলোঁ আৰু 2013 চনত মই নিউজ লাইভ এৰি এই নিউজ টাইম আছামলৈ আহিলোঁ আৰু 2013 চনৰ পৰা এতিয়া এই 2022 চনলৈকে মই প্ৰতিদিন টাইমতেই মুখ্য সম্পাদক হৈ আছোঁ আৰু এইখিনি কৰিবলৈ যাওঁতেনে মই কি বুলি ক'ম এতিয়া যে ৰাইজৰ যিটো আশীৰ্বাদ আৰু মানুহৰ যিটো মৰম আৰু ভাল পোৱা
আৰু তাৰো উপৰিও যিখিনি মই কাম কৰোঁ খুব নিষ্ঠাৰে কৰোঁ বুলি ভাবোঁ, সততাৰে কৰোঁ বুলি ভাবোঁ, আন্তৰিকতাৰে কৰোঁ বুলি ভাবোঁ। শেষত এটা কথা কওঁ, আপোনালোকে কথাবোৰ খুব সুন্দৰভাৱে গম পাইছে আৰু আপোনালোকৰ নিজৰ মতামত আগবঢ়াব, কোন সত্য কোন অসত্য। যি কি নহওক মানে কি হয়, নিতুমণি দাক মই বহুত বেছি ভাল পাওঁ আৰু তেখেতক লগ পাইছোঁ, তেখেতৰ লগত কথা পাতিছোঁ আৰু তেখেতৰ মানে যিটো নেকি ব্যক্তিত্ব সেইটো মোক খুব ভাল লাগে, যিটো নেকি সাংবাদিকতা তেখেতৰ, আৰু তেখেতে বহুত মানুহক উপকাৰ কৰি থৈছে, বহুত মানুহক তেওঁ অভিমতৰ অনুষ্ঠানৰ যোগেদি বহুতৰ সপোনবোৰ দিঠক কৰিছে আৰু বহুতৰ অন্ধকাৰবোৰ পোহৰলৈ আনিছে। যি নহওক সেই ক্ষেত্ৰত তেখেত বহুত শ্ৰদ্ধা কৰোঁ, তেখেতক ভাল পাওঁ আৰু তেখেতে যাতে আগলৈ এনেদৰে খুব সুন্দৰ অনুষ্ঠান কৰি যায় তাকে আমি কামনা কৰিছোঁ। যি কি নহওক আপোনালোকে যদি আমাৰ ভিডিঅ'টো অকণমান চাই ভাল পালে প্লিজ লাইক কৰিব, আপোনালোকৰ মতামতবোৰ কমেণ্ট বক্সত জনাব আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই যাব। আৰু যদি আপোনালোকে অকণমান চাই ভাল পালে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।